নমস্কাৰ আপোনালোক সকলোকে মণিৰত্না এণ্টাৰটেইনমেণ্টছৰ পডকাষ্টলৈ মই মিকলু হাজৰিকাই স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত থকা ব্যক্তিজন অকণমান বিশেষ, কিয়নো তেওঁ পৰিচয় আচলতে কেইবাটাও আছে। গতিকে বেছি পলম নকৰি তেওঁক মই আপোনালোকৰ লগত পৰিচয় কৰাই দিবলৈ লৈছোঁ। তেওঁ হৈছে জনপ্ৰিয় অভিনেতা হিমাংশু প্ৰসাদ দাস। নমস্কাৰ দাদা। নমস্কাৰ। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। বাকী আপোনাৰ খবৰ ভাল? ভাল। যেহেতু নতুন বৰ্ষ ন এইটো? নতুন বৰ্ষতকৈ নতুন বৰ্ষটো গ'ল, তাৰপিছততো ভোগালী বিহু গ'ল, কিন্তু আটাইতকৈ বেছি ভাল লগা কথাটো এইটোৱে যে এই বৰ্ষত মই জড়িত থকা প্ৰথমখন চিনেমা আহি আছে 6 তাৰিখে অগ্নিবাণ। তো সেইকাৰণে ফূৰ্তি মুঠে সেইকাৰণে হাঁহিটো যে আছে যে মানে নতুন বছৰ বা ভোগালী বিহুৰ কাৰণে নহয়, চিনেমাখনৰ কাৰণে মই গম পাইছোঁ বাৰু। মই যিহেতু সুধিবলৈ নাপালোঁ আপোনাৰ এক্সাইটমেণ্টটো মই দেখিয়ে গম পাইছোঁ আপোনাৰ মানে নতুন চিনেমাখনৰ কাৰণে আপুনি কিমান বেছি এক্সাইটেড। গতিকে আপোনাৰ যেহেতু নামটো হ'ল অগ্নিবাণ, আপুনি অগ্নিবাণৰ অনুভৱটো অকণমান ক'ব নেকি? কেনেকুৱা নতুন চিনেমা অহাৰ অনুভৱ? চিনেমাখনৰ এতিয়া যিবিলাক ট্ৰেইলাৰ টিজাৰ বা প্ৰমোচনেল যিবিলাক ভিডিঅ' ওলাইছে গোটেইবিলাক চোৱাৰ পিছত মই চোৱা বুলি নহয়, দৰ্শকৰ কথা কৈ আছোঁ যে সকলোৱে এটা কথা কৈ আছে যে চিনেমাখন টেকনিকেলি খুব উন্নত, আৰু আজিৰ যিটো তাৰমানে চিনেমা বুলি ক'লে মানুহে বুজে, তো তেনেকুৱা এটা ষ্টাইলৰ চিনেমা এখন হৈছে বুলি মানুহৰ বিশ্বাস এটা হৈছে। চ' মই এতিয়া নিজে জড়িত থকা এখন চিনেমা, গতিকে বহুত বেছি মই ক'বলৈ নিজৰ টান হয়, বাট আশা কৰিছোঁ বেলেগ দৰ্শকৰ নিচিনাই যে সঁচাকৈ মৃন্ময়ে এইখন চিনেমা এখন কমাৰ্চিয়েল চিনেমা বুলি ক'লে মানুহে যি বুজে, এইখন চিনেমা বহুত কিবা ইউনিক চিনেমা নহয় যে এনেকুৱা ধৰণৰ চিনেমা আগতে হোৱা নাই, নহয় তেনেকুৱা নহয়। এখন ইউনিক চিনেমা নহয়, বাট কমাৰ্চিয়েল চিনেমা বুলি ক'লে যি ধৰণৰ মানুহে এটা আশা কৰি আহে, তো তেওঁলোকে এই চিনেমাখন চাগে চাই ভাল পাব। আৰু যিসকলে চিনেমাত অন্যান্য কিছুমান হয়তো চবৰে ৰুচি বেলেগ বেলেগ, কিছুমানৰ কাৰণে হয়তো এইখন চিনেমা নহয়, কিন্তু কিছুমানে চিনেমা বুলি ক'লে 98% মানুহে ভাৰতবৰ্ষত যিটো বুজে অগ্নিবাণ চিনেমাখন তেনেকুৱা বুলি মই ভাবোঁ। হয়, আপোনাক এতিয়া মই এটা কথা সুধিম, যিহেতু আপুনি অভিনয় জগতখনৰ লগত বহুত দিনৰ পৰা জড়িত হৈ আছে, হয়নে? গতিকে প্ৰথমতেতো আপুনি ষ্টাৰ্ট কৰিছে নহয়, কোনোবা এটা দিনৰ পৰা আপুনি ষ্টাৰ্ট কৰিছিলে, চ' সেই যাত্ৰাটো অকণমান আপুনি শ্বেয়াৰ কৰিব বিচাৰিব নেকি? একদম সৰুতে ভেকশ্যন প্ৰতিযোগিতাত ভাগ লৈছিলোঁ, মই হনুমান হৈছিলোঁ। তো তেনেকৈ আৰম্ভ হৈছিলে, তাৰপিছত নাটক কৰিছিলোঁ নৱকান্ত বৰুৱাৰ মই টুনিয়ে টুনটুনালো বুলি এখন শিশুনাট, তাত হৈছিলোঁ ভেকুলী। তাৰপিছত তো তেনেকৈ কৰি থাকিলোঁ, পিছত নিজে নাটক লিখিলোঁ, পৰিচালনা কৰিলোঁ ক্লাছ 5ত স্কুল সপ্তাহত। আৰু তাৰপিছত যেতিয়া মানুহে আহি পিঠিত থপথপাই দিলে, চকলেট টকলেট দিলে, ভাল হোৱা বুলি ক'লে, তাৰপিছত জেক খাই গ'লোঁ, আৰু সেই জেক খাই এতিয়ালৈকে জেক খাই আছোঁ। মানে ক'বলৈ গ'লে এইবিলাকতো প্ৰথমতে বেলেগক দেখি কৰা যায় ন, ভাল লাগিলে কৰিলোঁ, তাৰপিছত বেলেগে যেতিয়া ভাল পাই দিয়ে, বেলেগে যেতিয়া প্ৰশংসা কৰি দিয়ে, মনটো ভাল লাগি যায়। আৰু গোটেই জীৱন এতিয়া সেই প্ৰশংসাটোৰ ভোকতে এক্টিং কৰি আছোঁ। হয় হয়, আৰু মই জনাত আপুনি NSD হয়নে? গতিকে NSDৰ কথা আপোনাৰ মনলৈ কেনেকৈ আহিছিলে? NSD আচলতে মই যিবোৰ অভিনেতাক ভাল লাগিছিলে, পিছত গম পালোঁ যে তেওঁলোকে নেশ্যনেল স্কুল অফ ড্ৰামা তাৰ পৰা পঢ়া, নাছিৰুদ্দিন শ্বাহ হওক, আশুতোষ ৰাণা হওক, ওম পুৰী হওক, যিমানবিলাক সেই সময়ত বিখ্যাত আদিল হুছেইন হওক অসমৰ, বাহাৰুল ইছলাম হওক, য'ত যিসকলৰ এক্টিং কাম চাই ভাল লাগিছিলে, তেওঁলোক NSDৰ পৰা পাছ আউটটো সেইটোৱে কোনোবাখিনি এক্সাইটেড কৰিছিলে যে মই তাত যাওঁ, কিবা এটা শিকোঁ। তো ডিগ্ৰী পাছ কৰিলোঁ, পিছত কিন্তু আকৌ এটা সময়ত কি হৈছিলে, ডিগ্ৰী পাছ কৰাৰ পিছত জীৱনটোত একো নভবা হৈ গৈছিলোঁ হঠাৎ। এটা বেলেগ সময়, এটা বেলেগ ফেজ এটা গৈছিলে। তো সেইখিনি সময়তে এক্সিডেণ্টলি মোৰ বন্ধু এজনে দিল্লীত গৈছিলে ফুৰিব যাওঁতে সি ফৰ্ম এখন লৈ আহিলে, ফৰ্মখন লৈ অহাৰ পিছত NSDৰ, তো ফৰ্মখনো মই ফিল আপ কৰা নাই, টেবুলতে থৈ দিছিলোঁ। আৰু এদিন কিবা খানা পিনা কৰি থাকোঁতে দাইল চব্জি ফৰ্মখনৰ ওপৰত পৰিলে, ফৰ্মখন নষ্ট হৈ গ'ল। তাৰপিছত ইণ্টাৰভিউ দিবলৈ ফৰ্ম ফিল আপ কৰিবলৈ মাত্ৰ 3-4 দিন বাকী আছিলে। এই যে ফৰ্মখন চকুৰ সন্মুখত বেয়া হৈ গ'ল, তাৰপিছত কি জানো এটা হ'ল, তাৰপিছতে জেদটো আহিলে যে মই ইণ্টাৰভিউ দিব লাগিব। আকৌ দৌৰাদৌৰিকৈ দিল্লীত থকা মোৰ ভাইটি কেইজনমান আছিলে, সিহঁতক ফোন কৰিলোঁ, ফোন কৰি সিহঁতে পঠালে, আকৌ মানে ফিল আপ কৰিলোঁ, আকৌ পঠালোঁ, আৰু ইণ্টাৰভিউত মই চিলেক্ট হ'লোঁ। অ'কে, খুব ভাল লাগিলে। বাকী যিহেতু আমাৰ চিনেমাখন আহি আছে, গতিকে অগ্নিবাণ কৰি কেনেকুৱা লাগিল বুলি ক'ব? যিহেতু তাত থকা গোটেইকেইজন দুৰ্দান্ত অভিনেতা, আপুনিও যিহেতু এজন দুৰ্দান্ত অভিনেতা, কি বুলি ক'ব আপুনি? এয়া নতুন নতুন ডিৰেক্টৰৰ লগত কাম কৰিলে নতুন নতুন এক্সপিৰিয়েঞ্চ হয়। তো মৃন্ময়ৰ লগত এখন চিনেমাত কাম কৰি এটা মোৰ নতুন এক্সপিৰিয়েঞ্চ হ'ল। এটা টীম, এই টীমটোৰ বেছিভাগক মই আগতে লগ পাইছিলোঁ। গোলাই চুৰ বুলি এখন চিনেমা আমি কৰিছিলোঁ একেলগে, তাতো মই আছিলোঁ। তো এইখনো কৰিলোঁ, কৰি এটা স্পিৰিট এটা, তো সকলোৰে এটা জোচ এটা আছিলে, আৰু সেই জোচটো ভাল লাগে। বাকী যতীন দাৰ লগত মই আগতেও কাম কৰিছিলোঁ, কমল
আগতেও কাম কৰিছিলোঁ বা মোৰ এখন চিনেমাত এক্টৰো আছিলে গৌৰু বুলি চ' তো এনেকৈ বিভিন্নজনক আগতে লগ পাইছিলোঁ কিন্তু এইখনত আকৌ গোটেইবিলাক একেলগে লগ পাই ভাল লাগিলে আৰু মই কৈছোঁৱে যে মই নতুন বস্তু তাৰ পৰা শিকিলোঁ কিছুমান মই নিজে ডিৰেক্টৰ মই বেলেগক এক্টিং কৰিব মাতোঁ তো বহু সময়ত কি হয় ডিৰেক্টৰৰ পইণ্ট অফ ভিউটো ডিৰেক্টৰৰ পজিশ্যনটো এটা বেলেগ হৈ থাকে আৰু বাকীখিনিৰ পজিশ্যনটো এটা বেলেগ হৈ থাকে তো মই এতিয়া এক্টৰ হিচাপে গৈ তাত নিজে ফিল কৰিছোঁ যে এজন ডিৰেক্টৰে কি কি কথাত খেয়াল ৰাখিব লাগে কি কি কথাত আৰু বেছি কনচিয়াছ হৈ থাকিব লাগে তো অগ্নিবাণত গৈ মোৰ সেইটো এটা লাভ হ'ল পাৰ্চনেলি হয় যেহেতু আপুনি এজন ডিৰেক্টৰ হয় নহয়নে অভিনেতাৰ লগতে গতিকে ধৰক আপুনি বেলেগ এজন ডিৰেক্টৰৰ লগত কাম কৰিছে সেই মানে আপোনাৰ অভিজ্ঞতাটো কেনেকুৱা মোৰ একো নাথাকে মই সেইখিনি মই ডিৰেক্টৰ হিচাপে নাযাওঁ মই পিয়ৰলি এক্টৰ হিচাপে যাওঁ ডিৰেক্টৰে যেনেকৈ বিচাৰে কিবা যদি ডিৰেক্টৰজনে কেতিয়াবা নিজে উপযাচি সোধে যে এইটো কেনেকৈ কিবা যদি সোধে ডিছকাছ কৰিব খোজে তেতিয়াহ'লে ৱেলকাম কিন্তু বাট মই নিজে গৈ পেলাই উপযাচি তেওঁক কোনো মই ভবা কথাটো ক'ব নাযাওঁ যদিহে বহুত সাংঘাতিক কিবা এটা মই দেখা পাইছোঁ যে খেলি মেলি এটা হ'বলৈ গৈ বা এটা চকুত পৰিছে সেইটো কথা মই কওঁ আদাৰৱাইজ মই পিয়ৰলি এজন এক্টৰ হিচাপে গৈ ডিৰেক্টৰজনে যেনেকৈ বিচাৰিছে তেনেকৈ মই নিজক দিব খোজোঁ কাৰণ মই বুজি পাওঁ যে চিনেমা এখন ডিৰেক্টৰ এজনে দেখি থাকে মোক কেনেকৈ দেখিব মোক কেনেকৈ উপস্থাপন কৰিব এইটো ডিৰেক্টৰৰ ভিউ চ' মই যদি গৈ তাত ইম্প'জ কৰিব যাওঁ তেতিয়াহ'লে সেইটো ভুল হ'ব একোৱেই নহ'ব বেয়া হ'ব তো মই ভাবোঁ যে প্ৰতিজন এক্টৰে গৈ এইটো সম্পূৰ্ণভাৱে ডিৰেক্টৰৰ মাধ্যম ডিৰেক্টৰক এৰি দিব লাগে যদি ডিৰেক্টৰে নিজে কিবা এটা বিষয়ত নিজে কনফিউজ হৈ পেলাই কিবা তোমাৰ লগত ডিছকাছ কৰিব খোজে তেতিয়াহ'লে মষ্ট ৱেলকাম আপুনি কি চৰিত্ৰত অভিনয় কৰিছে তাতে মই কৰিছোঁ আৰক্ষী বিষয়াৰ চৰিত্ৰত পুলিচ তো ইয়াৰ আগতে দুই এটা ঠাইত ক'ৰবাত আৰক্ষী তেনেকৈ হৈছিলোঁ কিন্তু এইখন চিনেমাত যিটো আৰক্ষীৰ চৰিত্ৰটো এইটো এটা খুব গুৰুত্বপূৰ্ণ এটা চৰিত্ৰটো ইমান অকণমান জটিল ধৰণে সজাইছে মৃন্ময়ে আৰক্ষীজন ভাল বেয়া তেনেকুৱা ধৰণৰ নহয় যে আমি জেনেৰেলি যি দেখা পাওঁ যে এজন মহান পুলিচ ভাল সিংঘম চব তেওঁৰ ভাল বা কেতিয়াবা আমি দেখা পাওঁ খুব বদমাছ পুলিচ কিন্তু এইখন চিনেমাত যিটো কেৰেক্টাৰ সেই কেৰেক্টাৰটো ইমান সহজ নহয় বা ইমান চিম্পলি এনেকৈ কৈ দিব নোৱাৰি যে হি ইজ গুড হি ইজ বেড কিবা তেনেকুৱা ধৰণৰ তাতকৈ ডাঙৰ কথা এক্টিং ষ্টাইলটো সি যিটো ধৰণৰ বিচাৰিছিলে সেইটো খুব আৰু মৃন্ময় প্ৰতিটো মুহূৰ্ততে নতুনকৈ বস্তু এটা সজাই থাকিবৰ কাৰণে চেষ্টা কৰি থাকে ভাবি থাকে তো কেৰেক্টাৰটোকো ডিজাইন কৰোঁতে বেলেগ ধৰণে ভাবি আছিলে তো তেনেকৈ গৈ কেৰেক্টাৰটো ওলাইছে আৰু হোপফুলি মই নাজানো মই আচলতে সঁচা কথা ক'ব গ'লে অনেষ্টলি ক'ব গ'লে মোৰ ভয় লাগি আছে চিনেমাখনক লৈ মোৰ ভয় নাই মোৰ কেৰেক্টাৰটো এক্টিংটো তাৰমানে ইমান বেছি এক্সপেৰিমেণ্টেল এটা এক্টিং হৈছে ত' মোৰ দৃষ্টিত দেই নতুন প্ৰজন্মৰ ডিৰেক্টৰ তো সেই এক্টিংটো কেতিয়া মানুহে ভাল পায় নে বেয়া পায় বা কি বা মই নাজানো মই এতিয়া 6 তাৰিখৰ কাৰণে মই নিজে অপেক্ষা কৰি আছোঁ বাকী এতিয়া মই এটা মানে বেলেগ কথা সুধিবলৈ গৈছোঁ যিহেতু মই ভাবিছোঁ সেই কথাটো যদি নুসুধো আমাৰ অনুষ্ঠানটো চাগে আধৰুৱা হৈ ৰ'ব গতিকে আপুনি জুবিনদাৰ কথা ক'ম বুলি চাগে আপুনি অলৰেডি গম পাইছে গতিকে আপোনালোকৰ যিখন অগ্নিবাণ মুভি সেইখনত তেওঁৰ অন্তিমটো গান আছে গতিকে যতীন বৰাৰ লগত অন্তিমটো গান আছে হয় যতীন বৰাৰ লগত অন্তিমটো গান হ'ব গতিকে আপুনি সেই বিষয়টো কেনেকৈ ভাবে মই প্ৰথম শুনোতে আচলতে ইম'চনেল হৈছিলোঁ মই নাজানো বেলেগ কেনেকৈ মোক সেইটো কথাটো টাচ কৰিছিলে যে এইটো এটা বৰ কাৰণ ছাপ'জ আমি হিয়া দিয়া নিয়াৰ পৰা যতীন বৰাৰ লগত জুবিন গাৰ্গৰ এই কণ্ঠ আমি চিনেমা চাই আহিছোঁ হিয়া দিয়া নিয়াৰ পৰা এতিয়ালৈকে যিমান চিনেমা ওলাইছে চ' এইটো বৰ কথাটো বৰ অলপ বেলেগ ধৰণৰ যে এজন মানুহে গাইছিলে ইয়াৰ পিছত যতীন বৰাৰ এই কণ্ঠটো নাথাকে তো এইটো মোৰ কাৰণে বহুত পাৰ্চনেলি মই যদিওবা মই মোৰ লগত মানে সেই কথাটো একো ডাইৰেক্ট সম্পৰ্ক নাই কিন্তু এজন দৰ্শক হিচাপে এই কথাটোৱে মোক আঘাত দিছে দুখ দিছে জুবিন প্ৰেমী হিচাপে আৰু জুবিন যতীনৰ এই যিটো পৰ্দাৰ তাৰমানে এটা জুতি সেই জুতিটো আৰু ইয়াৰ পিছত শেষ এই যে বস্তুবিলাক শেষ হৈ যায় আমি যে আৰু নাপাওঁ এই কথাটো যদি আমি দুবাৰ ভাবি দিওঁ তেতিয়া দুখ লাগে এনেতো ঠিক আছে হ'ব বেলেগ কোনোবাই গাব কথাটো তেনেকুৱা নহয় বেলেগে গাব লাগিব যতীন বৰাই ইয়াৰ পিছত অভিনয় কৰিব অবভিয়াছলি কৰাটো উচিত বা আমি বিচাৰোঁ জুবিন দাই নিজে বিচাৰিছিলে যে আমাৰ অসমীয়া উদ্যোগটো আগবাঢ়ি যাব লাগিব তেতিয়া গানটো কোনোবাই গাবই লাগিব যতীন দাৰ কাৰণে হয়তো বহুত ভাল গায়কে গাব কিন্তু বাট এই যে জুবিন গাৰ্গৰ মাতটো যতীন বৰাৰ লিপছত আমি দেখি আহিছিলোঁ সেইটো নাপাম সেইটো বৰ আৱেগিক কথা আৰু অসমৰ দৰ্শকে চাগে ডাঙৰ পৰ্দাত এই এক্সপিৰিয়েঞ্চটো মই নাজানো কোনে কেনেকৈ এইটো চাগে বহুতৰ চকুত চকু মানি উলিয়াই দিব
হয় এতিয়া আপুনি যেহেতু এজন ডিৰেক্টৰ হয় মই আকৌ যাবলৈ বিচাৰিছোঁ এজন অভিনেতাও আপুনি নিজক বেছি কেনেকৈ ভাল পায় এজন অভিনেতা হিচাপে নে যেন চ' মই ট্ৰেইনিংটো লৈছিলোঁ এক্টৰ হিচাপে আৰু একদম দুখৰ কথা মই তোমাক যদি অকপতে কওঁ ইয়াতে মই এক্টিং কৰিবৰ কাৰণে যেতিয়া মই পাগল আছিলোঁ NSG 3 বছৰ মই এক্টিঙৰ ট্ৰেইনিং লৈ আহি তেতিয়া মোক এক্টিং কৰিবৰ কাৰণে কোনেও নামাতিলে দীঘলীয়া সময় মই অপেক্ষা কৰিলোঁ বহুতক লগ কৰিলোঁ বিচাৰিলোঁ যে মোক দিয়ক আৰু সেইখিনি সময়ত বাৰু অসমত কামো কম আছিলে তথাপিও নাপালোঁ মানে নাপালোঁৱে তাৰপিছত মই গৈ গাঁৱত গৈ খেতি বাতি আৰম্ভ কৰিলোঁ আৰু মুৰ্গীৰ ফাৰ্ম খুলিলোঁ 2012 চনত তো তাতে নাটক ভাল পোৱা আৰু কেইজনমান ল'ৰা মোৰ লগত যোগ হ'ল আমি একেলগে থাকি কৰিলোঁ তো এনেকৈ খেতি বাতিও কৰোঁ নাটকো কৰোঁ মুৰ্গীও পোহোঁ তো এনেকৈ আমি জীৱন কটাই আছিলোঁ তাৰপিছতে তেনেকৈ আহি চাকিৰা আহিব বকুল তলৰ বিহুলৈ চিনেমাখন মই জীৱনৰ প্ৰথম ডিৰেক্টৰ হিচাপে আৰম্ভ কৰিলোঁ তো ডিৰেক্টৰ হিচাপে ডিৰেক্টৰৰ কথাটো হ'ল ডিৰেক্টৰ বা ৰাইটাৰ মই নিজে চিনেমাবিলাকৰ স্ক্ৰিপ্টবিলাক নিজে লিখোঁ চ' ৰাইটাৰ বা ডিৰেক্টৰ হ'লে যে এইটো কথা মোৰ ক'ব লগা আছে মই বিচৰা ধৰণে মই ক'ব পাৰোঁ সেইটো হ'ল এটা স্বাধীনতা সেইটো হ'ল মোৰ নিজৰ এটা বিচৰা কাম আৰু অভিনেতা হ'ল মোৰ এটা নিচা গতিকে কিন্তু মানে ভাল পাওঁ কিন্তু কথা হ'ল মই অভিনয়টো মই নকৰিলেও চলি যাব ভাল পাওঁ কিন্তু বাট ডিৰেকশ্যন কৰা বা এটা কাহিনী লিখি মানুহক শুনোৱা কোৱা সেইটো কিন্তু মোৰ বেছি ৰেছপঞ্চিবিলিটি বুলি ভাবোঁ মোৰ দায়িত্ব বুলি ভাবোঁ যে এইখিনি কথা মই ক'ব লাগিব মানুহক আদাৰৱাইজ এক্টিং মই নকৰিলেও মোৰ পুলিচত কেৰেক্টাৰটো কোনোবা বেলেগে কৰি দিব কিন্তু মই যিখন চিনেমা বনাব খুজিম সেইখন চিনেমা হয়তো বেলেগে নবনাবও পাৰে চ' মই এইখন কৰিবই লাগিব বাকী মই এতিয়া অকণমান আহিব বিচাৰিছোঁ মৃন্ময় শইকীয়াদাৰ যিহেতু আমাৰ ডিৰেক্টৰ হয় তেখেতৰ চ' তেখেতৰ লগত কাম কৰাৰ অভিজ্ঞতা আপোনাৰ কেনেকুৱা আছে চিঞৰ বাখৰটো কমাব লাগিব অকণমান বেছি চিঞৰি কথা কয় সেইটো কমাই দিলে সি বহুত ভাল ডিৰেক্টৰ হ'ব পাৰিব হয় খুব চিঞৰ বাখৰ কৰে নেকি বহুত চিঞৰে আপুনি মানে কি ক'ব বিচাৰিছে যে আমাৰ আগৰ ডিৰেক্টৰসকলে বহুত মানে কাম মানে চিঞৰা মানুহ আগতেও আছিলে আৰু শান্তভাৱে থকা মানুহ এতিয়াও আছে তেতিয়াও আছিলে এইবিলাক থাকিবই ডিৰেক্টৰজনক কেতিয়াবা তাৰ চিঞৰ বাখৰত এক্টৰৰ কনচেন্ট্ৰেশ্যন ব্ৰেক হৈ যায় তো তাৰ চিঞৰ বাখৰটো কমালে সি এজন ভাল ডিৰেক্টৰ হ'ব পাৰিব টেকনিকেলি শ্বাৰ্প বাট মানুহক ৰেছপেক্ট দিব জানে আৰু ভিজন ক্লিয়াৰ সি কি বিচাৰিছে গুড আৰু সি নিজে এটা ভাল এক্টৰ চ' সি জানে এক্টৰৰ পৰা কি এক্টিং লাগে কেৱল চিঞৰ বাখৰটো অলপ কমাই দিলোঁ খুব আমি আশাবাদী আচলতে তেওঁৰ মুভিখনক লৈ যিহেতু তেওঁ নতুন হয় অসমীয়া মুভি হিচাপে এইখন তেওঁ প্ৰথম হয় গতিকে আমি খুব আশাবাদী দৰ্শকসকলেও খুব ভাল পাব বুলি আশা কৰিছোঁ টিজাৰটো যিহেতু খুব ধুনীয়া হৈছে হয় আমি চবেই চাইছেই বাৰু অলৰেডি তথাপিও যিহেতু ধৰক তেওঁ ইমান আশা কৰি বনাইছে তেওঁৰ কিবা বহুত সপোন লৈ আহিছে যিহেতু আৰু যতীন দাক এইখিনি কথাত মানে বহুত মানে মই এটা ইণ্টাৰভিউ মই চাইছিলোঁ তেখেতৰ একচুৱেলি তেখেতে মৃন্ময় দাক মানে যেনেকৈ আগবঢ়াই লৈ গৈছে বুলি মৃন্ময় দাই কৈছে চ' সেই বস্তুটো আচলতে খুব মানে শলাগ ল'বলগীয়া বাকি আপোনালোকটো আছে ইমান দুৰ্দান্ত অভিনেতা ন অভিনেতা আছে বহুতবিলাক নহয় সবচে বেছি ইণ্টাৰেষ্টিং কথা কুলদা কুমাৰ ভট্টাচাৰ্য ছাৰ তেখেতক যি ধৰণে মৃন্ময় উপস্থাপন কৰিছে এইটো বৰ ইণ্টাৰেষ্টিং এইটো বৰ ইণ্টাৰেষ্টিং কুলদা কুমাৰ ভট্টাচাৰ্য কোনে ভবাই নাছিলে চাগে যে এই মানুহজনক এনেকৈ দেখাব পাৰি আচ্ছা হয় তেখেতৰতো বয়সো বহুত হোৱা হয় তেওঁতো ঢুকালে তেওঁ যেতিয়া চাগে এই কেৰেক্টাৰটো কৰিছিলে 91 মানত কৰিছে নেকি তেওঁ 92 মানত 92 এজত অগ্নিবাণত কুলদা কুমাৰ ভট্টাচাৰ্য ছাৰক মানুহে যিটো ৰূপত দেখিব সেইটো তেওঁলোকে মনত ৰাখিব যে সেইখিনি এক্টিং তেওঁ 92 বছৰ বয়সত কৰি আছিলে হয় আজিকালিতো মানুহক 92 বছৰ বয়সলৈকে আমি ভাবিবও নোৱাৰোঁ মানে কেনেকুৱা ৰূপত থাকিব ন যিহেতু আমাৰ ধৰক মানে মানুহ থৰক বৰক এতিয়া আমাৰ 60 বছৰৰ পিছতে মানুহৰ ইমান বেমাৰ তেখেতে 91 92 যদি ইমান ধুনীয়াকৈ পাৰফৰ্ম কৰিছে টিজাৰটোত তেখেত আছে যিহেতু দেখিছোঁ মই গতিকে খুব মানে শলাগ ল'বলগীয়া তেওঁৰ অভিনয় ন সাংঘাতিক হয় তেওঁৰ লগত আপোনাৰ শ্বট আছিলে নাছিলে তেওঁৰ লগত কৰা নাছিল কিন্তু মোৰ জীৱনৰ প্ৰথম চিনেমাখনৰ এক্টিং তেখেতৰ লগত কৰিছিলোঁ আচ্ছা আপুনি পাইছে তেখেতক পাইছোঁ হয় আপুনি এনে জুবিন দাক পাইছিলেনে পাইছোঁ পাইছোঁ অ'কে বাকী এতিয়া শ্বুটিঙৰ সময়ৰ কিবা আপোনাৰ তেনেকুৱা ধেমেলীয়া ধৰণৰ নাই ধেমেলীয়া বুলি ক'ব নোৱাৰোঁ কিন্তু চিনেমাখনৰ আৰম্ভণিত এটা চিন আছে যিটো চিনত প্ৰখৰ গৰমত কৰিছিলোঁ আমি আৰু ৰাস্তাত এই যে ৰ'দত যে তোমাৰ পকী ৰাস্তা যে তোমাৰ উতলি থাকে যে সেই ৰাস্তাত বাগৰি এক্টিং কৰিব লগা হৈছিলে তো সেইটো এটা বৰ দৰ্দনাক এটা হেৰি কিমান দিন হৈছিলে শ্বুটিং আপোনালোকৰ টোটেল চিনেমাখনৰ শ্বুটিংটো বহুত দীঘলীয়া সময় হৈছে খুব প্লেনফুলি কৰিছে খুব ডিজাইন এটা কৰি পেলাই কৰিছে চিনেমাখন এনেকুৱা নহয় দৌৰা দৌৰি আহিলেও কেমেৰাটো পাতিলোঁ শ্বুট কৰিলোঁ তেনেকৈ ধৰণৰ কৰা নাই
এটা ধুনীয়া সময় লৈ কৰিছে গতিকে একজেক্ট টাইমটো এইটো ডিৰেক্টৰে জানিব প্ৰডিউচাৰে জানিব কিমান কাৰণ মোৰতো সদায় নাছিলে কিন্তু মোৰ এটা দীঘলীয়া সময় আমি শ্বুট কৰিছোঁ আৰু এটা মই এনে মোৰ নিজৰ পাৰ্চনেলি মানে বিচাৰিছোঁ জানিবলৈ যিহেতু ধৰক আপোনালোকে এইটো কৈছে যে বহুত দিন ধৰি আপোনালোকে শ্বুট কৰিছে এখন চিনেমা আৰু বহুত ডিৰেক্টৰৰ কিছুমান দৃষ্টিত তেওঁলোকে ভাবে যে সোনকালে শেষ কৰিব লাগে তো আপুনি কি ভাবে যে সোনকালে কৰাটো বেছি মানে ভাল কোনাবিলাক চব কথাবিলাক কৈ লাভ নাই এইটো পইচাৰ ওপৰত কথা হা এতিয়া পইচাত আচলতে চিনেমা আৰামছে কৰিব পাৰিলে ভাল অবভিয়াছলি সেইটো সকলোৱে ক'ব যে ধুনীয়াকৈ লাইট চাইট লগাই ধুনীয়াকৈ ৰিহাৰ্চেল কৰি ধুনীয়াকৈ শ্বটকেইটা লৈছোঁ দৌৰা নাই সেইটো কৰিব পাৰিলে ভাল কিন্তু এইটোতো সদায় সুবিধা নাথাকে ন কিন্তু চৰিত্ৰটোৰ পৰা ওলাই যোৱা হয় নেকি ধৰক যিমান মানে কণ্টিনিউৱাছলি যেতিয়া কৰি থাকে ন তেতিয়া আপুনি চৰিত্ৰটোৰ মাজত সোমাই থকা যায় কিন্তু যদি আপুনি ব্ৰেক কৰে তেতিয়া মানে গেপ পাইছে তেতিয়া আপুনি এটা ধৰক অকণমান ডিষ্ট্ৰেকশ্যন আহি যায় এদিনৰ ছুটিৰ কথা কৈছে নে বেলেগ নাই মই দীঘলীয়া যিটো আপোনালোকৰ দীঘলীয়া প্ৰচেছ এটা যেনেকৈ এইটো থাকে কিন্তু এইটো এটা টেকনিক সেইখিনিতো টেকনিক এজন প্ৰফেচনেল এক্টৰে সেইখিনি মেইনটেইন কৰিব পাৰিব লাগিব চ' নো ডাউট এইটো হয় তুমি এইটো কাম কৰি আছিলা মাজতে এটা ব্ৰেক লৈ বেলেগ কাম কৰিছিলা আকৌ আহি কেৰেক্টাৰটোত সোমোৱাটো এইটো টাফ এটা কাম কিন্তু বাট এজন প্ৰফেচনেল এক্টৰৰ কাৰণে এইবিলাক মানে সেইটো এটা পাৰ্ট অফ জব এইটো কৰিবই লাগিব তুমি চ' সেইটোৱে কথা মানে টান কিন্তু বাট ইম্পচিবল নহয় বা বহুত হেৰি নহয় তাৰমানে কৰিব পৰা আৰু কৰিব পাৰিব লাগিব এজন প্ৰফেচনেল এক্টৰ আমি ল'লোঁ কিয় হয়নে নাই তো সেইখিনিয়ে কথা বাকী আপুনি যিহেতু অভিনয়টো বাছি লৈছিলে অভিনয় কৰাৰ আঁৰত আপোনাৰ ইনস্পিৰেশ্যন কোনোবা আছিলে নেকি তেতিয়া চোৱা পৃথিৱীত যিমান ডিৰেক্টৰ আছে নাটকত লাইট কৰা ল'ৰা আছে নাটকত প্ৰপাৰ্টি বনোৱা ল'ৰা আছে চবেই জীৱনত প্ৰথমতে এক্টিং কৰিম বুলি আহে আমাৰ সময়খিনি কথা কৈছোঁ বা তাৰ আগৰ সময় এতিয়া অকণমান কথাবিলাক মানুহবিলাকে আগতেই জানি পেলাই যে আমি কেমেৰাই চলাব এনেকৈ ভবা এটা জেনেৰেশ্যন লাহে লাহে ক্ৰিয়েট হৈছে কিন্তু আজি কিছু বছৰ আগলৈকে সকলোৱে এই লাইনটোত আহে এক্টৰ হ'ম বুলি সকলোৱে মিথুন হ'ম বুলি আহে ঠিক আছে সকলোৱে হাত দুখন মেলি শ্বাহৰুখ খান হ'ম বুলি আহে তাৰপিছত গৈ গৈ কোনোবাই দেখে যে মই হাত মেলিলে শ্বাহৰুখ খান মই নোৱাৰিম হ'ব তো মই মিউজিকত যাওঁ মই প্ৰপাৰ্টি বনাওঁ মই মেকআপ মেন হ'ম হা তো এনেকৈ ভাগ ভাগ হৈ যায় কিন্তু আৰম্ভণি সকলোৱে আচলতে এক্টৰ হ'ম বুলি আহে আৰু এইটো বেয়া কথা নহয় ভাল কথা তো ময়ো তেনেকৈ এক্টিং কৰিম বুলিয়ে আহিছিলোঁ বা আছোঁ বা কিবা মই কেনেকৈ ইনস্পায়াৰ বা হ'লোঁ চবে দেখি অবভিয়াছলি টিভিত চালোঁ কাৰোবাক ভাল লাগিলে মোবাইল থিয়েটাৰ চালোঁ ভ্ৰাম্যমান থিয়েটাৰ চম্পক শৰ্মা মৃদুল ভূঞা এইবিলাকৰ এক্টিং চালোঁ তপন দাস এক্টিং চাই ভাল লাগিলে চ' ঠিক আছে এক্টৰ হওঁ তো তেনেকৈ হওঁ আৰু আচলতে চবে পৃথিৱীৰ মানুহে কিহৰ কাৰণে পাগল জানে মৰমৰ কাৰণে অসমীয়া বুলি নহয় পৃথিৱীৰ চব মানুহ মৰমৰ কাৰণে আচলতে তুমি চাবা যে হাততালি বজালে বা প্ৰশংসা কৰিলে এইবিলাক আচলতে আমাক দেখিও বা এক্টিং কৰিলে ইমান মৰম পায় তো ময়ো হওঁ এক্টৰ তো তেনেকৈ গৈ আৰম্ভ হৈছিলে পিছলৈকে কথাবিলাক বহুত চেঞ্জ হৈ গৈ থাকে এইটো হ'ল প্ৰথম তাৰপিছত আমি ছোৱালী এজনী প্ৰথমতে যেতিয়া ভাল পাওঁ বা প্ৰেমত পৰোঁ তেতিয়া কাৰোবাৰ চকু দেখি কাৰোবাৰ চুলি দেখি আমাৰ কাৰোবাৰ হাঁহিটো দেখি আমি প্ৰেমত পৰি যাওঁ কিন্তু প্ৰেমটো যেতিয়া কণ্টিনিউ হয় তাৰ লগত আৰু বহুত বেলেগ বেলেগ বস্তু যোগ হয় আৰু যোগ হ'ব লাগিব নহ'লে হ'ল আৰু এইকেইটা চকু দেখি এদিন প্ৰেমত পৰিছিলোঁ আৰু সেইকেইটা চকুৱে সদায় চাই থাকিম নেকি এইটোতো পচিবল নহয় তো তাইৰ লগত নতুন নতুন বস্তু এড হ'ব লাগিব যে তাইৰ ব্যৱহাৰ মোৰ ভাল লাগে তাইৰ কথা তাইৰ ফিলচফি তাইৰ কিবা হয়নে তেতিয়া প্ৰেমটো কণ্টিনিউ হ'ব আৰু যদি আদাৰৱাইজ আমি যদি তাইৰ লগত এড কৰিব নোৱাৰোঁ ভাল লগা তেতিয়াহ'লে অকল চকুজুৰি চাই এই যে কলেজৰ দিনত চকুজুৰি চাই প্ৰেমত পৰিছিলোঁ অকল চকুজুৰিতে যদি থাকি যায় এটা সময়ত আৰু হ'ল আৰু এনেকুৱা হৈ যাব কিন্তু কথাল ঠিক তেনেকৈ এড হৈ গৈ থাকে এতিয়া এক্টিং ন' ডাউট মানুহ হাততালি পাই এক্টিঙৰ প্ৰেমত পৰিছিলোঁ বাট তাৰপিছত তাইৰ লগত আৰু বেলেগ বেলেগ বস্তু এড হৈ গৈ থাকিলে ওৱান কাইণ্ড অফ মেডিটেশ্যন বুলি তুমি ক'ব পাৰা যে এক্টিং কেৰেক্টাৰ এটা প্ৰিপাৰেশ্যন কৰা কেৰেক্টাৰ এটা কৰা বা এই গোটেই কাৰবাৰটোৱে তোমাৰ হয়তো এটা বেলেগ ধৰণৰ এক্সাৰচাইজ যিয়ে তোমাৰ হয়তো জীৱনৰ বেলেগ সুখ দুখ যন্ত্ৰণা এইবিলাকৰ পৰা তোমাক আঁতৰাই ৰাখি কিবা এটা বেলেগ পৃথিৱী এখনত তোমাক লৈ যায় সেইটো হ'ব পাৰে যে মই এক্টিংটোক মেডিটেশ্যন হিচাপে লৈছোঁ কোনোবাই ক'ব পাৰে যে এক্টিংটোৰ দ্বাৰা মই মানুহক কিছু কথা ক'ব লগা আছে বা XYZ এনেকৈ যোগ হ'ব লাগিব যোগ কৰিব পাৰিলে তুমি এই ভাল পোৱাটোক কণ্টিনিউ কৰি থাকিব পাৰিবা আপুনি যেহেতু ভাল পোৱাৰ কথা উলিয়াইছে গতিকে মই এই প্ৰসংগত এটা আপোনাক কুৱেশ্যন কৰিব বিচাৰিছোঁ আজিকালিৰ প্ৰেম আৰু আগৰ প্ৰেম হয়নে বহুত বেলেগ আচলতে সঁচাকৈ হয়নে নহয় সেইটো আচলতে আমি নাজানো কিন্তু মানুহৰ এটা মানে ধাৰণা হৈ গৈছে যে আগৰ প্ৰেম আৰু এতিয়াৰ প্ৰেম নিমিলে কিন্তু কথাটো হ'ল এতিয়া আপোনাৰ মতে প্ৰেমৰ সংজ্ঞা কি তুমি উজুতি খালা মই বুকুত বিষ এটা অনুভৱ কৰিলোঁ
ভালপোৱাৰ সংজ্ঞা ভীষণ সৰল তুমি উজুতি খালা মই বুকুত বিষ এটা অনুভৱ কৰিলোঁ যদি ইমানখিনি হৈছে তুমি কিবা দুখ পাইছা সেই দুখ তুমি দুখ পোৱাটো মোক দুখ দিছে যদি সেই ফিলটো আছে তেতিয়াহ'লে সেই প্ৰেমটো আছে ভালপোৱাটো আছে মৰমটো আছে আৰু তুমি দুখ পাইছা বাদ দে হ'ল এই তেনেকৈ যদি তেতিয়াহ'লে প্ৰেমটো নাই আৰু বাকী তুমি যে আগৰ যুগ পিছৰ যুগ কৈছা তুমি মহাভাৰত ৰামায়ণ পঢ়িবা যিমান অসভ্য কাহিনী আগৰ যুগত সেই ঋষিমুনিবিলাকে ঘটাই থৈ গৈছে তাৰ তুলনাত আমাৰ এই জেনজি ল'ৰা ছোৱালীবিলাক বেছি ভাল এইটোৱে ক'লোঁ তোমাক এনেই কৈ দিয়ে মানুহবিলাকে কৈ দিয়ে যে পুৰণা জামানাবিলাক ভালে ক'ত আছিলে একেই ঘটনা নহ'লে পৃথিৱীৰ কৰ্ণৰ জন্মই নহ'লহেঁতেন ঠিক আছে এনেকুৱা নহয় যে জেনজিৰ পৰা একো ভাল কাম হোৱা নাই ন বহুতখিনি জেনজিৰ পৰা আচলতে ভাল আছে আচলতে মানুহবিলাকে সদায় নতুন জেনেৰেশ্যনটোক গালি পাৰে বিকজ তেওঁলোকৰ ৱেভটোত তেওঁ মিলিব পৰা নাই এক্সেক্টলি হয় সেইটো তোমাৰ প্ৰব্লেম ঠিক আছে আৰু সদায় এৰিষ্টটলৰ জামানাতো এনেকুৱা সাহিত্য আছে তুমি পঢ়িলে গম পাবা যে এৰিষ্টটলৰ জামানাতো আগৰ প্ৰজন্মই এতিয়াৰ প্ৰজন্মক গালি দি আছে মানে এৰিষ্টটলৰ জামানাতো এইটো হৈছিলে যে আগৰ মানুহে ভাল আছিলে এতিয়াৰ মানুহবিলাক বেয়া হৈছে ঠিক আছে তোমাৰ শংকৰদেৱৰ জামানাতো এনেকুৱা হৈছে যে আগৰ মানুহবিলাক ভাল আছিলে এতিয়াৰ ল'ৰা ছোৱালীবিলাক বেয়া আমাৰ দেউতাহঁতক ককাহঁতে কৈছিলে যে আমি ভাল আছিলোঁ আমাৰ ইহঁতবিলাক বেয়া আমাৰ দেউতাহঁতে এতিয়া আমাক কয় যে সিহঁত ভাল আছিল আমি বেয়া হ'লোঁ এতিয়া মই মোৰ ল'ৰাক ক'ম যে আমাৰ জামানা ভাল আছিল তহঁত বেয়া হ'লি এইবিলাক ফটুৱা কথা আমি মিলিব পৰা নাই এই ট্ৰেণ্ডটোৰ লগত তাৰ কাৰণে তুমি কৈছা যে এইটো জামানা বেয়া জামানা নিজৰ নিজৰ জেগাত চবৰে ঠিকেই আছে চবৰে মস্তি ঠিকেই চলি আছে এতিয়া হোষ্টেলত যেতিয়া আমি আছিলোঁ মই চাপ'জ কটনৰ হোষ্টেলত 5 বছৰ আছিলোঁ তেতিয়া আমি যিবিলাক জমনি কৰিছিলোঁ এতিয়া সেই জমনিবিলাক তাত নচলে তাত বেলেগ জমনি চলে এতিয়া মই গৈ তাত মই আউটডেটেড হৈ গৈছোঁ তো মই বৰ খাই মই গুচি আহি পেলাই ক'ম যে আজিকালি হোষ্টেলত আগৰ সেই মজা নাই আবে তোৰ মজা নাই সিহঁতৰ মজা ঠিকেই চলি আছে ঠিক আছে আৰু মই যদি সেই মজাটো বুজি পাব পাৰোঁ সেই ল'ৰা ছোৱালীখিনি তেতিয়াহ'লে মই থাকিম আৰু যদি মই বুজিব নোৱাৰোঁ তেতিয়াহ'লে মই আউট ঠিক আছে চবেই নিজৰ জেগাত সময় লৈ ধুনীয়াকৈ আছে ভালকৈ আছে তাৰ মাজত ভাল কাম আগতে ঘটিছিলে বেয়া কামো আগতে ঘটিছিলে এতিয়াও ভাল কাম ঘটে আৰু এতিয়াও বেয়া কাম ঘটে তো এইটো এতিয়া জামানা তেতিয়া জামানা বুলি কথা নাই আচলতে মানুহৰ মানসিকতাৰ কথা আচলতে চাবলৈ গ'লে হয় আপোনাৰ প্ৰথম প্ৰেম কেতিয়া হৈছিলে সেনেকৈ ক'ব গ'লেতো প্ৰেম শব্দটো স্কুলৰ কথাটো নক'ব কাৰণ চবেই চেষ্টাইড লয় এইটো স্কুলৰ প্ৰেম বুলি কৈ দিলে চবেই চেষ্টাইড লৈ লয় প্ৰেমটো তেনেকৈ বহুতবাৰেই হৈছে বা কিবা এইবিলাক হৈ থাকে কিন্তু কথাটো হ'ল একদম মনত থাকি যোৱাকৈ যিটোৱে বুকুত এটা দাগ থাকি গৈছিলে এইটো এই ক্লাছ 10তে কিন্তু সেই ছোৱালীজনীক কোনোদিন মোৰ মাত দিয়া নহ'ল কোনোদিন কথা পতা নহ'ল কোনোদিন আমি একেলগে বহি পোৱা নাই দূৰৰ পৰাই চাই থকা এটা প্ৰেম আছিলে যিটো প্ৰেম মোৰ কাৰণে জীৱনত বহুত দীঘলীয়া সময় ধৰি সেই ভালপোৱাটোৱে কোনোবাখিনিত দাগ এটা দি থৈ গৈছিলে চ' মই প্ৰথম প্ৰেম বুলি ক'লে সেইটোকে ক'ম যাৰ কাৰণে মোৰ কি বুলি ক'ম আৰু এই টিউবলাইট জ্বলি যায় যে যাক দেখা পালে বতাহ বৈ আহে আচলতে লাইট জ্বলি যায় বহুত তাইক দেখাৰ লগে লগে বতাহ আহি যায় পাত এই শুকান পাত চাত উৰি যায় যে চ' তেনেকুৱা টাইপৰ ফিল সেই ছোৱালীজনীক লৈ হৈছিলে জীৱনত প্ৰথম আপুনি কবিতাও লিখে নেকি বাৰু লিখোঁ সেইটোৰ ইনস্পিৰেশ্যন কাৰ পৰা আছিলে নে নিজৰ তেনেকুৱা একে কথা আৰু এইবিলাক চব বস্তু একেলগে আহি থাকে মোৰ যি মন যায় তাকে কৰিবৰ কাৰণে মানে যি মন যায় নহয় এতিয়া মই ছবি আঁকিব নোৱাৰোঁ তো ছবি নাকো কিন্তু কথাটো হ'ল যি মই চাপ'জ গানৰ কামো কৰিছোঁ বহুত নাটক কৰিছোঁ চিনেমা কৰিছোঁ এক্টিং কৰিছোঁ কিবা কৰিছোঁ কিন্তু মই গোটেই কামবিলাক বেলেগ বেলেগ কাম বুলি নাভাবোঁ আচলতে এটাই কাম কথা একেটাই যে মোৰ কিবা এটা ক'ব লগা আছে মই তোমাক কিবা এটা ক'ম মই যে তোমাক কিবা এটা ক'ম সেই কোৱা কথাখিনি কেতিয়াবা হয়তো কবিতা হ'ব পাৰে কেতিয়াবা হয়তো নাটক হ'ব পাৰে কেতিয়াবা হয়তো গান হ'ব পাৰে কিন্তু মেইন কথাটো হ'ল মোৰ আৰ্জটো কি মোৰ আৰ্জটো এটাই যে সেইটো হ'ল মই কিবা ক'ব খোজোঁ মোৰ কিবা এটা ক'ব লগা আছে আৰু মই এইটো ক'ম আৰু যদি একো নাপাওঁ তেতিয়াহ'লে এনেকৈ পডকাষ্টত ক'ম ক'ৰবাত ক'ম ৰাস্তাত থিয় হৈ ক'ম চিটি বাছত গৈ থাকোঁতে ক'ম ক'ৰবাত ক'ম কিন্তু মই ক'বই লাগিব কোৱাটো ইম্পৰ্টেণ্ট আৰু এটা বস্তু মই আপোনাৰ ক্ষেত্ৰত অনুভৱ কৰিছোঁ মানে আপুনি মানুহটো বহুত বেছি এনাৰ্জেটিক হয় এনি টাইম মই যেতিয়াই আপোনাক দেখিছোঁ যেতিয়া মানে ধৰক টিভিতে হওক বুজি পাইছোঁ বা আপোনাক যেতিয়া লগ পাইছোঁ আপুনি মানুহ বহুত বেছি এনাৰ্জেটিক আজিকালিতো ধৰক মানুহৰ বহুত বেছি ষ্ট্ৰেছ থাকে এনজাইটিৰো মানুহৰ বহুত প্ৰব্লেম এতিয়া শুনি আছোঁ গতিকে আপুনি তেনেকৈ মানে ইমান এনাৰ্জি সদায় কেনেকৈ লৈ এইটো কৈছা ঠিক আছে থেংক ইউ ধন্যবাদ এনেকুৱা নহয় যে মোৰ তাত টেনশ্যন নাথাকে বা মোৰ তাত কিবা হতাশা বা এনেকুৱা ভাগৰ এইবিলাক নাথাকে ডেফিনেটলি থাকে অভিয়াছলি থাকে নাথাকে বুলি যিবিলাকে কয় এইটো মিছা কথা এটা জীৱন তুমি জীয়াই আছা এইবিলাক থাকিবই পাৰ্ট অফ লাইফ কিন্তু কথাটো হ'ল লাষ্ট শেষ কথাটো এটাই যে যিক বিচাৰিম সেইটো কামৰ মাজেৰে বিচাৰিম ঠিক আছে মই
বেলেগে লিখি থোৱা এখন স্ক্ৰিপ্টত হিমাংশু প্ৰসাদ দাস বুলি লিখি এখন মই লিখিছোঁ বুলি মই ক'ব নাযাওঁ তো মই বেয়া হোক ভাল হোক মই লিখিম তো এই কষ্টখিনি কৰাৰ কাৰণে কষ্টখিনি কৰোঁ যিকোনো কামৰ ক্ষেত্ৰত আৰু তাৰপিছত যদি সেইমতে ৰিজাল্ট পাওঁ অবভিয়াছলি বিৰাট ভাল লাগে যদি নাপাওঁ তেতিয়াহ'লে আকৌ নতুন কাম এটা ৰিষ্টাৰ্ট কৰাৰ কাৰণে সেইটোক মই লওঁ যে এলিমেণ্টলি এদিন মৰিবতো লাগিবই তো মৰাৰ আগত মই কৰি গৈ থকাটো ইম্পৰ্টেণ্ট মোৰ কাৰণে কৰি গৈ থকাটো ইম্পৰ্টেণ্ট মই ভাবোঁ যে মই মানে খোজকাঢ়ি থাকিলেহে মোৰ বেলেঞ্চটো থাকিব মই যদি ৰৈ দিওঁ তেতিয়াহ'লে মোৰ ইমবেলেঞ্চ হৈ যাম মই ভয়টো পৰি যাম মোৰ কাৰণে ছাকচেছ বা ছাকচেছ হোৱা নাই সেইটোতকৈ ইম্পৰ্টেণ্ট মই মুভ কৰি আছোঁ নে নাই যদি মুভ কৰি থাকিব পাৰিছোঁ তেতিয়াহ'লে মই ভাবোঁ যে মুভ কৰি থকাটো মোৰ কাৰণে ছাকচেছ ঠিক আছে মই এখনৰ পিছত এখন চিনেমা কৰিব পাৰিছোঁ এখন কোনোবাখনে ফালিছিল ব্লকবাষ্টাৰ ছুপাৰ ডুপাৰ হিট হৈছে কোনোবাখন হয়তো হোৱা নাই কোনোবাখন ফ্লপ হৈছে কোনোবাখন হিট হৈছে এই জাৰ্নিটো চলি থাকিব বাট মই যাতে নেক্সট আৰু এখন চিনেমা কৰিব পাৰোঁ তেনেকৈ মই থাকিব পৰাটো মোৰ কাৰণে ইম্পৰ্টেণ্ট যদি কৰিব পাৰিছোঁ তেতিয়াহ'লে মই ছাকচেছ আৰু যদি মই ৰৈ গ'লোঁ মই আৰু নহ'ব আৰু মই হাৰ মানি গৈছোঁ মোৰ দ্বাৰা একো নহ'বগৈ এনেকৈ যদি মই ভাবি দিওঁ তেতিয়াহ'লে মই সেইদিনাই শেষ চ' এইটো মই হ'ব নিদিওঁ সেইটো মই হ'ব দিব নোৱাৰোঁ আৰু এইটো হোৱাটো অনুচিত বুলি ভাবোঁ কৰা ঠিক আছে কেতিয়াবা 5 কোটি টকাৰে চিনেমা বনাম কেতিয়াবা হয়তো 1 লাখ টকাৰে বনাম মোবাইল কেমেৰাৰে বনাম কিন্তু বনাম বুজি পাইছানে আজি পইচা আছে 5 কোটি টকাৰ বিগ বাজেটৰ চিনেমা বনাইছোঁ কাইলৈ পইচা নাই মোবাইলটোৰে গৈ পেলাই বনাইছোঁ কিন্তু কৰি আছোঁ ৰখি যাব নালাগে সবৰে ষ্টাইল বেলেগ সবৰে লাইফৰ ফিলচফি বেলেগ মোৰ লগত মোৰ কথা সবৰে লগত সব খাদ্য হজম নহয় কাৰোবাৰ কাৰণে গাখীৰটো ভাল কাৰোবাৰ কাৰণে গাখীৰটো বেয়া কাৰোবাৰ কাৰণে মাংসটো ভাল কাৰোবাৰ কাৰণে মাংসটো বেয়া হয়নে নাই হয় ঠিক তেনেকৈ সব ফিলচফি সবৰে লগত ফিট নহয় কোনোবাই এনেকৈ ছাকচেছ হৈছে কাৰণে মই সেইটো মই ল'বলৈ গৈ লাভ নাই জুবিন গাৰ্গে এনেকুৱা কৰিছিলে যতীন বৰাই এনেকুৱা কৰিছিল কাৰণে মই সেইটো কৰিব লাগিব বুলি কথা নাই তেওঁলোকৰ ফিলচফি তেওঁলোকৰ লাইফষ্টাইল তেওঁলোকৰ লগত সেইটো শ্বুট কৰিছিলে তেনেকৈ তেওঁলোক আজি যতীন বৰা তেওঁলোক তেনেকৈ জুবিন গাৰ্গ কিন্তু মই জুবিন গাৰ্গ তেনেকৈ ছাকচেছ হৈছে কাৰণে যতীন বৰা তেনেকৈ ছাকচেছ হৈছে কাৰণে ময়ো তেনেকুৱা কৰিব যোৱাৰ কোনো যুক্তি নাই মোৰ লগত কোনটো বস্তু গৈছে মই গম পাইছোঁ যে মোৰ কাৰণে চিকেনতকৈ মানে সেউজীয়া শাক পাচলি খালে মোৰ কাৰণে বেছি ভাল চ' মই সেউজীয়া শাক পাচলি খাম কাৰোবাৰ কাৰণে নহয় বোলে মই বোলে ডেইলি বইল চিকেন খাব লাগিব তেতিয়াহে মোৰ বোলে এনাৰ্জিটো থাকে তেওঁ বইল চিকেন খাওক যাৰ কাৰণে যিটো ভাল আসলে মানুহক ইনস্পিৰেশন লোৱা হিচাপত ভাল কিন্তু ফলো কৰাটো খুব বেছি মানে তুমি ক'ব ঠিকে আছে যে ইমানখিনি মানুহ কাম কৰি গৈছে শাহৰুখ খান সলমান খান অমুকে তেওঁলোকৰ পৰা আমি সেই জীৱনৰ পৰা আমি তেওঁলোকৰ পৰা মেইন ইনস্পিৰেশনটো আমি ল'ব লাগিব শিকাটোতো দৰকাৰ যে আমিৰ খানে এতিয়াও সাপোজ তেওঁ বেক টু বেক 2-3খন চিনেমা ফ্লপ হ'ল আকৌ তেওঁ কেনেকৈ কামবেক কৰিব পাৰে তাৰ কাৰণে তেওঁ নতুন ধৰণে তেওঁ নিজকে এতিয়া সোসাইটিৰ মাজত নিজক ইন্ট্ৰোডিউস কৰাই আছে আকৌ এবাৰ নতুনকৈ আমিৰ খান আকৌ পাব্লিকৰ মাজত সোমাবৰ কাৰণে ট্ৰাই কৰি আছে এটা সেই কথাটোৰ পৰা মই শিকিব লাগে যে গিভ আপ কৰা নাই আমিৰ খানে বেক টু বেক 3-4খন চিনেমা ফ্লপ দিয়াৰ পিছত আকৌ তেওঁ কামবেক কৰিবৰ কাৰণে নতুন ধৰণে প্ল্যান কৰি আছে সেইটো কিন্তু আমিৰ খানে যিটো ষ্টাইল লৈছে সেইটো ষ্টাইলে তুমিও ল'ব লাগিব মই ল'ব লাগিব কথা নাই কিন্তু তাৰ পৰা ল'ব লগা কথা এটাই যে এতিয়াও আমিৰ খানে হাৰ মানা নাই আমিৰ খানে এতিয়াও ট্ৰাই কৰি আছে যে কেনেকৈ ৰাস্তা উলিয়াব পাৰে সেইটো আমি শিকিম কিন্তু আমিৰ খানে সাপোজ কিবা এটা কৰিছে সাপোজ এক্টিভিটিজ হুবহু এক্টিভিটিজটো মই কপি পেষ্ট কৰিব লাগিব বুলি কথা নাই তুমি কৰিব লাগিব বুলি কথা নাই কথাটো বাকি মই অভিনয় জগতখনৰ কথা আৰু এটা সুধিব বিচাৰিছোঁ অসমত এক্টিং কৰি চলাটো কিমান সহজ শুনা পৃথিৱীৰ এই কথাটো বিৰাট ভাৰতবৰ্ষ অসম এখন আমি থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰিৰ আমি এখন দেশৰ মানুহ ঠিক আছে এক্টিং ডাঙৰ এতিয়া IIT কিবা কিবি পৰা পাছ আউট ল'ৰা ছোৱালীয়ে ডাঙৰ ইঞ্জিনিয়াৰিং কোম্পানীত কাম কৰা ল'ৰা ছোৱালী চাকৰি ৰাতিৰ ভিতৰত নোহোৱা হৈ যায় আজিকালি ৰাতিৰ ভিতৰত চাকৰিৰ পৰা চাটাই তো ইমান এখন ক্ৰাইচিছ থকা দেশত এক্টিং কৰি গান গাই চিনেমা কৰি ভাত খোৱাটো সঁচাকৈ টাফ কাম কিন্তু মই সদায় অলৱেজ মই বিলিভ কৰোঁ এটা কথা যে যিটো কাম তুমি পাৰফেক্টলি কৰা ধুনীয়াকৈ কৰা প্ৰফেশ্যনেলি কৰা সেইটো কামে তোমাক ভাত দিবই অৰ্থাৎ মই যদি ভালকৈ জিলেপি বনাব জানো বা পান বনাব জানো এই পান যে খাই 120 কিবা কিবি ভালকৈ যদি বনাব পাৰোঁ সেইটো কাম কৰিও মই পইচা ইনকাম কৰিব পাৰোঁ মানুহৰ মাজত জনপ্ৰিয় হ'ব পাৰোঁ এনেকুৱা কিছুমান পানৰ দোকান আছে ইয়াতে আছে পানৰ দোকানখন কিন্তু মই ইয়াতে নাখাওঁ ইয়াৰ পৰা 1 কিলোমিটাৰৰ দূৰত গৈ বাইক লৈ তাতহে মই পান খাম কিয় জানানে কাৰণ এই অমুক
বা তমুকৰ পাণখন এটা মানে স্পেচিয়েল ইয়াতো পাইছোঁ পাণ কিন্তু এই ওচৰতে কিনা নাই তাতকৈ 1 কিলোমিটাৰ দূৰত গৈ পেলাই খাইছোঁ বুজি পাইছানে অৰ্থাৎ কামটো যদি পাৰফেক্ট হয় তেতিয়াহ'লে তোমাৰ ডিমাণ্ড থাকিবই তুমি যদি ভালকৈ জিলেপি বনাব জানা সেইটো কামৰো মানে ক'ব মানুহে যে মিকলুই এনেকুৱা জিলেপি বনায় সেই জিলেপি আৰু ক'তোই নকোৱা গুৱাহাটীত ক'ত খাম আমি জিলেপি যে মিকলুতে খাম ঠিক আছে তো সেই ধৰণত যদি আমি কৰিব পাৰোঁ তেতিয়াহ'লে আমি সাস্টেইন কৰিম তাৰ কাৰণে প্ৰফেচনেলিজম লাগিব তাৰ কাৰণে অনেষ্টি লাগিব তাৰ কাৰণে নিজে কৰা কামটোক ভাল পাব লাগিব আৰু লাগি থাকিব লাগিব আৰু ইয়াতে ইম্পৰ্টেণ্ট পইণ্ট এটা এইটো বিশেষকৈ যিসকল সৰু বা যিসকলে নতুনকৈ আহিব খুজিছে তেওঁলোকক যে প্ৰথমতে গ্লেমাৰটোৰ প্ৰেমত পৰিব নালাগে বহুতে দেখে যে ইমান অটোগ্ৰাফ দিছোঁ ইমান পইচা ইমান বা ইনষ্টাগ্ৰামত ফলোৱাৰ্ছ আছে বা এনেকুৱা যদি মই পাওঁ নহয় তুমি আচলতে প্ৰথমতে এক্টিংটোৰ প্ৰেমত পৰিব লাগে তুমি যদি এক্টৰ হ'ব আহিছা এক্টিংটো কৰি বা তুমি গান গাব আহিছা তুমি জুবিন গাৰ্গক দেখা পাইছা তুমি আশ্চৰ্য বৰপাত্ৰক দেখা পাইছা সেইকাৰণে তুমিও তেনেকৈ মোকো এনেকুৱা গ্লেমাৰ লাগে সেনেকৈ ভাবি যদি তুমি গায়ক হ'বলৈ আহা তেতিয়াহ'লে হতাশ হোৱাৰ চান্স 99% কিন্তু তুমি যদি গান ভাল পোৱা গান গোৱা গান নাগালে তুমি পাগল হৈ যাবা মূৰত পিষ্টল লগাই থ'লেও তুমি গান গাবা তুমি গান ইমান ভাল পোৱা তেতিয়া সেই প্ৰচেছত তুমি গ্লেমাৰ পাইছা পইচা পাইছা হা ভেৰি গুড এৱাৰ্ড পাইছা বিৰাট ভাল কথা কিন্তু সেইটো ধান্দাত কামটো কৰিব আহিব নালাগে এক্স্যাক্টলি আজিকালি কম্পেৰিজনটো খুব বেছি হৈ গৈছে ন সোশ্যাল মিডিয়াৰ কাৰণে বেছিকৈ সোশ্যাল মিডিয়াৰ কাৰণে মোৰ ইমান ফলোৱাৰ্ছ তো মই এইটো কাম কৰিব আৰু এইখিনিতে এটা মই ফলোৱাৰ্ছৰ কথা ওলাইছে কাৰণে কৈছোঁ আজিকালি ৰিলছত বহুত ধৰক তেনেকৈ ছোৱালী থাকে ল'ৰা থাকে তো তেওঁলোকসকলে যেতিয়া এক্টিং কৰে তো তাৰ পৰা যে তেওঁলোকৰ ফলোৱাৰ্ছ আছে বুলি এক্টিং ধৰক ৰিলছৰ এক্টিংটো আৰু কেমেৰা এক্টিংটো বহুত বেলেগ গতিকে তাৰ পৰা আনি তেওঁলোকক কাষ্টিং কৰাটো কিমান বেছি প্ৰযোজ্য ইমানেই বেয়া অপ্ৰযোজ্য কথা ফাল্টু কথা এটা মইতো নেক্সট এখন চিনেমা বনাম তাতে মোৰ কণ্ডিশ্যন থাকিব যিসকল আৰ্টিষ্টত তাৰমানে 5,000তকৈ বেছি ফলোৱাৰ্ছ আছে তেনেকুৱা আৰ্টিষ্ট কাষ্টিঙে নকৰোঁ এনে ধেমালি কৰিছোঁ বুজি পাইছোঁ এইটো আচলতে জেহাদ এটা এই চিষ্টেমটোৰ এগেইনষ্টে আৰু অনেষ্টলি আৰু তাৰ মাজতো ভাল আছে ন আছে মই সেইটো কোৱা নাই একাকাৰ কৰি দিব খোজা নাই কোনোবাৰ এতিয়া ভাই ভাল মানুহ তেওঁৰ ফলোৱাৰ্ছ লাখ লাখ হৈছে চ' তেওঁৰ সেইটো ভুল নেকি তেওঁৰ এইটো কিবা বেয়া কাম নেকি নহয় এইটো বেয়া কাম নহয় কিন্তু এনেকুৱা ধৰণৰ ফলোৱাৰ্ছ এইটো যে আচলতে মেজাৰ সেইটো মিনিঙে নকৰে মই তোমাক কৈছোঁ হা ছ'চিয়েল মিডিয়াত তোমাৰ 10 লাখ 1 লাখ 20 লাখ ফলোৱাৰ্ছ আছে কাৰণে তাৰে তোমাৰ 20 লাখ ফলোৱাৰ্ছ আছে ছ'চিয়েল মিডিয়াত কিন্তু 20জন মানুহ তুমি হাজিৰ কৰি দিব পাৰিবা নে নাই সেইখিনি তোমাৰ দম আছে নে নাই বহুত আছে সিহঁতে 10জন মানুহ আনি দিব নোৱাৰে কাম এটাৰ কাৰণে বুজি পাইছানে 10জন মানুহ আনিব ফোন কৰি পেলাই তেওঁ পাৰিব লাগিব যোৰহাটত এই মুহূৰ্তত 10জন ল'ৰা থিয় কৰাই দিব পাৰিব লাগিব ইমান যদি লাখ লাখ ফলোৱাৰ্ছ আছে তো এনেই আছে ফলোৱাৰ্ছবিলাক এনেকৈ আহি যাওঁতে লাগিলে কিবা এটা ৰিল ভাল লাগিলে কৰি দিলে ফ'ল' হ'ল নেকি এইটো এনেকৈ টিপি পেলাই ফ'ল' কৰে নেকি সেইটো এটা এট্ৰেকশ্যন বুলি ক'ব লাগিব চাব এইটো ফ'ল' কৰা বুলি নকয় ফ'ল' কৰাটোৰ অৰ্থ বহুত বিশাল ফ'ল' অনুসৰণ কৰা বহুত ডাঙৰ শব্দ ঠিক আছে এনেই এটা আহি গ'ল এনেকৈ আহি থাকোঁতে স্ক্ৰল কৰি থাকোঁতে কোনোবাই কিবা এনেকৈ কৰি দিলে কিবা ভাল লাগিল ভাল পাই পেলাই মই এইটো ফ'ল' তাতে কৰ্ণাৰটোত আছে গতিকে আঙুলিটো টিপি দিলোঁ আৰু মই ফ'ল'ৱাৰ হৈ গ'লোঁ কাৰ অমুকৰ কোন বা কি বা তো তাত বহুত ফ'ল' শব্দটো বহুত টান শব্দ মানে বিশাল শব্দ আচলতে মানে আমি যোনজনক ফ'ল' কৰোঁ ন তেওঁৰ পৰা আমি আচলতে কিবা শিকিবও পাৰিব লাগিব তেতিয়া তেওঁৰ পৰা ধৰক ফ'ল' কৰাটো অনুসৰণকাৰী সৃষ্টি কৰিব পৰাটো বহুত ডাঙৰ গ্ৰেট কাম এটা চাব গ'লে ছ'চিয়েল মিডিয়াত মানে যিমান ভাল কৰিছে ন লগতে সিমানখিনি ধৰক বেয়াও কৰাৰ নিচিনা হৈছে থাকে আৰু কি কৰিবা দুটাৰে ভাল বেয়া দুটা চাইডে থাকে হয় এতিয়া আহিছোঁ আপুনি ধৰক আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো বহুত কেইজন দুৰ্দান্ত অভিনেতা আছে তো আপোনাৰ কাৰণে আপুনি যেতিয়া নিজৰ কাৰণে ঠাই বনাইছিলে সেইটো কিমান মানে কঠিন আছিল আপোনাৰ কাৰণে এক্টৰ হিচাপে মইতো ক'লোঁ NSD পৰা আহি মোক কোনো কাম নিদিলে মই দীঘলীয়া সময় গৈ পেলাই মই খেতি বাতিত ধৰিলোঁ মুৰ্গী ফাৰ্ম কৰিলোঁ তাৰপিছত মই যেতিয়া আকৌ গুৱাহাটীত বেক কৰিছোঁ তেতিয়া মই চিনেমা ডিৰেক্টৰ হিচাপে বেক কৰিছোঁ আৰু এইখিনি সময়ৰ ভিতৰত 2-এটা কাম পাইছোঁ নোপোৱা নহয় তাৰপিছত মই এতিয়া শেহতীয়াভাৱে যোৱা 2-3 বছৰত আচলতে লাষ্ট 2-3 ইয়াৰ্ছত আচলতে মই এক্টৰ হিচাপে মোক আচলতে কোনোবাই মাতিছে মোক এই নতুন এই যিবিলাক মোৰ ভাইটি সিহঁতবিলাকে প্ৰণৱ ভৰালী যেনে চাপ'জ মৃন্ময় এনেকুৱা ধৰণৰ চিন্ময় এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ডিৰেক্টৰে মই এক্টিং কৰিব নতুনকৈ মাতিব আৰম্ভ কৰিছে চ' মই আকৌ নতুনকৈ ৰিইণ্ট্ৰডিউচ কৰিব লগা হৈছে এই মই এক্টৰো আছিলোঁ দেই
মই আচলতে NSDত এক্টিঙে শিকিছিলোঁ এনেকৈ মই আকৌ নতুনকৈ পৰিচয় দিব লগা আছে তো এনেকৈ কোনোবাই মাতিছে কৰিছোঁ তেনেকৈ কিন্তু মই গতিকে ঠাই বনোৱাটো অকণমান কঠিন আছিলে কঠিনৰ কথাই নাই ইয়াত কঠিন মই ঠাই নাইয়ে মোৰ মই অসমৰ অভিনয় জগতত মোৰ কিবা ঠাই থকা বুলি মই ভাবিও পোৱা নাই আৰু তাৰ কাৰণে মোৰ কোনো আফচোচো নাই আছে যদি ভেৰি গুড কিন্তু মই যদি নাই বুলিও কোনোবাই কয় তাৰ কাৰণে মোৰ কোনো দুখ নাই আৰু মই গোটেই এই জগতখন বাদ দি আকৌ যেতিয়া বেক কৰিছোঁ তেতিয়া মই ডিৰেক্টৰ হিচাপে বেক কৰিছোঁ চ' এতিয়া অসমীয়া চিনেমাৰ নতুন প্ৰজন্মৰ ডিৰেক্টৰবিলাকত বা হেৰিত যদি মোৰ নামটো তেতিয়া থাকে নাথাকে সেইটো মোৰ এটা কুৱেশ্যন থাকিব মোৰ নামটো কিয় নাথাকিল বে এনেকুৱা ধৰণৰ এটা মোৰ চিন্তা থাকিব কিন্তু এক্টৰ হিচাপে থাকিলে নাথাকে এতিয়া মোৰ কাৰণে মেটাৰ নকৰে এটা সময়ত কৰিছিলে মই যে ক'লোঁ যে মই 4-5 বছৰ যেতিয়া মই ৱেইট কৰিলোঁ আৰু যেতিয়া মই অজস্ৰ নোৰ মুখামুখি হ'লোঁ তাৰপিছত মই সেইটো বেলেগ ধৰণে চাইছোঁ কথাটো আপোনাৰ চিনেমাখিনিৰ কথালৈ আহিছিলোঁ আপোনাৰ নিজৰ যিখিনি চিনেমা নামখিনি সদায় অকণ বেলেগ হয় বেলেগতকৈ বেলেগ হয় হনুমেন আৰু কি আছিলে বুলু ফিল্ম গতিকে গৰু আছিলে গতিকে সেই মানে চিনেমাখিনিৰ নাম আপোনাৰ মনলৈ কেনেকৈ আহে না কাহিনীটোৱে কয় ব্যতিক্ৰম কৰিম বুলি মানুহে কয় যে এই নামটোতে এটা কিবা গিমিক দিব খোজে বুলি বহুতে ক্ৰিটিচাইজো কৰে বেয়াকৈও কয় ভালকৈও কয় তাৰপিছত কিন্তু কথা হ'ল সেইটো আচলতে উদ্দেশ্য নাথাকে উদ্দেশ্য প্ৰথমতে থাকে কাহিনীটোৱে কি ডিমাণ্ড কৰিছে এতিয়া চাকিৰা আহিব বকুলতলৈ বিহুলৈ যিখন চিনেমা সেইখনৰ নাম চাকিৰা আহিব চিনেমাখন চালে তুমি ক'বা যে চাকিৰা আহিব বকুলতলৈ বিহুলৈ কিয় নহ'ব নামটো সেইটো নাম নিদি তুমি কি নাম দিব পাৰা সেইখনৰ নামটো নহয় যে তোমাক দেখিলে বুকু কপে এনেকুৱা নাম হ'ব পাৰে নেকি নোৱাৰে এতিয়া গৰু চিনেমাখনৰ নাম গৰুৱে হ'ব লাগিব চালে গৰু নামটোৰ কাৰণে বহুত কেইজন অসমৰ ভাল প্ৰযোজক ভাল মোৰ জ্যেষ্ঠ দাদা তেওঁলোকে মোক বুজাইছিলে যে গৰু অসমীয়া চিনেমাৰ নামত মানুহে এইটো গ্ৰহণ নকৰে গৰু কিন্তু মই গ্ৰহণ কৰক নকৰক কিন্তু মই সেইটো ক্ষেত্ৰলৈ সেয়া আছিলোঁ যে নাই চিনেমাখনৰ নাম গৰুৱে ৰাখিম তেনেকৈ বুলু ফিল্মক লৈ পেলাই বহুতে এটা বিতৰ্ক কৰিছিলে কিবা অশ্লীল নাম দিয়া ধৰণৰ কিন্তু ভাল চিনেমাখন চোৱাৰ পিছত কোনো এইটোক লৈ কণ্ট্ৰভাৰ্চি কৰা নাই নাচালে কৰে চালে কণ্ট্ৰভাৰ্চি নকৰে চ' তেনেকুৱা তো এটা কথা ঠিক যে নামটো অকণমান ইউনিক হ'লে দৰ্শকৰ এটেনশ্যনটো পায় এটা প্লাছ পইণ্ট থাকে এই প্লাছ পইণ্টটো থাকে এইটো নাথাকে বুলি নকওঁ কোনোবাখিনিত মানুহ ৰেজিষ্টাৰ হৈ যায় ব্ৰেইনত নাম এটা ৰেজিষ্টাৰ কৰাটো বহুত টাফ কাম ৰেজিষ্টাৰ কৰাই দিব পাৰিলে এইটো মানে ভাল কোনোবাখিনিত প্ৰচাৰৰ ক্ষেত্ৰতো সুবিধা কৰাৰ নিচিনা হেল্প হয় এখন চিনেমা হিট হোৱাৰ আৰু মূল বিষয়বস্তু আপুনি কি বুলি ভাবে চিনেমাখন ভাল হ'ব লাগিব এইটোৱে তাৰ বাহিৰে পৃথিৱীত কোনোৱে ক'ব চাব নোৱাৰে এখন চিনেমা এতিয়া অগ্নিবাণ চিনেমাখনৰ যদি চাপ'জ হজৰত মহম্মদ গৌতম বুদ্ধ তাৰপিছতে আমি ইপিনে শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তাৰপিছতে আৰু যীশুখ্ৰীষ্ট চবেই আহি যদি কয় যে অগ্নিবাণ আপোনালোকে চাব বৰ কষ্ট কৰি বনাইছে ল'ৰাহঁতে একো কাম নাই চিনেমা শুক্ৰবাৰে ৰিলিজ পাব ট্ৰেইলাৰ এইবিলাক যে আমাৰ টিজাৰ এইবিলাকে চাই আমি যিখিনি দৰ্শক আমি আকৰ্ষণ কৰিব পাৰিলোঁ বা আমাৰ অভিনেতা অভিনেত্ৰী কলা কুশলীসকলক ভাল পোৱা যিসকল দৰ্শক তেওঁলোকে আহি চালে এতিয়া তেওঁলোকে যদি শুক্ৰবাৰে চাই খুচ হ'ল চিনেমাখন যদি চাই ভাল পালে তেতিয়াহ'লে চিনেমা তাৰপিছত পৃথিৱীৰ কোনো ধুমুহাই বাধা দিব নোৱাৰে তেওঁলোকে যদি চিনেমাখন চাই বেয়া পায় পৃথিৱীৰ কোনোৱে আহি চিনেমা তোমাক চলাই দিব নোৱাৰে চিনেমা হিট সেইখন চিনেমা হয় যিখন চিনেমা ভাল হয় কিবা নহয় কিবা দেখিলে ভাল হ'ব লাগিব দুই এটা কেতিয়াবা ব্যতিক্ৰম থাকে কিছুমান কেতিয়াবা পলিটিকেল ইনফ্লুৱেঞ্চ থাকে কেতিয়াবা কিছুমান থাকে তেনেকুৱা ধৰণৰ দুই এটা কথা কিন্তু বাট 99.9 কেছতে চিনেমাখন ভাল হ'ব লাগিব তেতিয়া চিনেমাখন চলিব আৰু এখন চিনেমাত মানে হিট হোৱাৰ কাৰণে প্ৰচাৰৰ কিমান গুৰুত্ব আছে ডেফিনেটলি আছে মানুহে গম পাব লাগিব ন তাৰপিছতে মানুহে চাব আহিব নে নাহিব সেইটো এটা বেলেগ বিষয় কিন্তু গমটো পাব লাগিব গমেই বোলে পোৱা নাই চিনেমা অগ্নিবাণ বুলি আহিছে 6 ফেব্ৰুৱাৰীত 6 ফেব্ৰুৱাৰীত অগ্নিবাণ আহিছে বুলি মানুহে গম পাব লাগিব আৰু গম পোৱাৰ পিছত মানুহে ডিচিশ্যন ল'ব যে চাম নে নাচাম তেনেকুৱা এতিয়া মই আহিব বিচাৰিছোঁ আকৌ অগ্নিবাণৰ মাজলৈ অগ্নিবাণত এবাৰ দৰ্শকসকলে নতুন আকৌ কি পাব মানে নতুনত্ব কি বিচাৰি পাব তেওঁলোকে টেকনিকেলি এখন শাৰ্প চিনেমা টেকনিকেলি শাৰ্প চিনেমা আৰু ষ্টৰি টেলিংটো যিটো এতিয়া মানুহে চাপ'জ ৱেব ছিৰিজ চাই ৱেব ছিৰিজৰ পিছত যেতিয়া মানুহে ৰেগুলাৰলি ৱেব ছিৰিজ চোৱা কৰিলে মানে ষ্টৰিত এটা ডিটেইলিং বিচৰা হ'ল
পাষ্ট ষ্টৰীৰ পৰা আৰম্ভ কৰি কেৰেক্টাৰবিলাকৰ কোন কি বেকগ্ৰাউণ্ড অলপ বিচৰা তো এই ডিটেইলিংবিলাক মিন্ময়ে এখন চিনেমাৰ যিটো বাউণ্ডাৰী থাকে তাৰ মাজত খুব ধুনীয়াকৈ ৰাখিব চেষ্টা কৰিছে হয় এখন মানে ধৰক প্ৰেক্টিকেল লাইফৰ লগতে জড়িত হ'ব চাগে তেনেকুৱা মানে ব্যক্তিগত যিখিনি দৈনন্দিন জীৱনত আমাৰ লগত চলি থাকে তেনেকুৱা ধৰণৰ কাহিনী নহয় এখন তেনেকুৱা ধৰণৰ নহয় কিন্তু এইখন চিনেমা যি চিন্তা ভাৱনা এই গোটেইবিলাক অসমৰ ৰাজনীতি অসমৰ যিখন নিষিদ্ধ জগত এই গোটেইবিলাক বস্তুৰ ওপৰত বেছ কৰি পেলাই কৰা কিন্তু তুমি যি ধৰণৰ যিটো ইংগিত কৰিছা যে ডেইলি লাইফত আমাৰ সকলোৰে জীৱনত ঘটে তেনেকুৱা ধৰণৰ নহয় আৰু এটা ক'ব বিচাৰিছোঁ আমাৰ অসমীয়া চিনেমাত যিটো আগৰ চিনেমা যিখিনি আছিলে সেই যিটো থলুৱা মানে এটা হেৰি থাকে নহয় গুৰুত্ব এটা থাকে যিটো থলুৱা বুলি কয় আমাৰ সেই বস্তুটো ক'ৰবাত হেৰাইছে নেকি বাৰু অসমীয়া চিনেমাত কিছুমান চিনেমা আছে সব চিনেমাত নাই কিছুমান চিনেমা আছে এনেকুৱা মই হেৰুৱা বুলি নাভাবোঁ আৰু সেইটো থকাটো কিমান প্ৰয়োজন যিমান আঞ্চলিক হ'বা সিমানে আন্তৰ্জাতিক হ'বা যিমান তুমি সঁচাকৈ আমি আমাৰ নিচিনা হ'ম সিমানে আমি খুলি যাম যিমানে আমি যেনে জাষ্ট তোমাৰ এক্সাম্পল দিছোঁ তুমি লণ্ডনত পঢ়িব গ'লা অক্সফৰ্ড কেম্ব্ৰিজত তুমি পঢ়িব গ'লা তুমি কৈছা অসমৰ পৰা এজন বন্ধু তোমাৰ চাইনাৰ এজনী কোৰিয়াৰ এজন আহিলে মেক্সিকো এজন আহিলে ছাপ'জ চাউথ আফ্ৰিকাৰ তোমালোক ফ্ৰেণ্ড ঠিক আছে তাতে চবে এদিন আড্ডা দি আছা তোমাৰ ৰুমত আহিছে চববিলাক এদিন ছেটাৰডে নাইট ঠিক আছে তাতে তুমি সিহঁতক তহঁতক খুৱাই আছোঁ বুলি চাওমিন বনাই খুৱালা সেইটো সিহঁতৰ কাৰণে কিবা ছাৰপ্ৰাইজ হ'ব নেকি অবভিয়াছলি নহয় তাতে আৰু চাইনাৰ তোমাৰ বন্ধু এজনো আছে কোৰিয়াৰ বান্ধৱী এজনী আছে সিহঁতক তুমি কি চাওমিন ম'ম' বনাই খুৱাবা সিহঁতে তোমাতকৈ বেছি ভালকৈ বনাই খুৱাব বা খাইছে ঠিক আছে সিহঁতক বোলে তুমি টেকেলি মুখত দিয়া পিঠা খুৱাই দিলা তেতিয়া এই চাইনিজ ল'ৰাটোৱে জাপানৰ বা চাউথ আফ্ৰিকাৰ ল'ৰাটোৱে সেইটো কি বস্তু দিলে বে চাওঁ খাই তাৰপিছত বোলে অকণমান জুলীয়া মিঠাই দিলা কিবা দিলা সেইটো লৈ খাই পেলাই সেইটো সিহঁতে হয়তো ভাল পাব বেয়া পাব কিবা পাব কিন্তু কথা হ'ল এটা কিবা বেলেগ পাব আৰু সেইটো তোমাৰ আইডেণ্টিটি তাতে তুমি চাওমিন ম'ম' খুৱাই সিহঁতক ইমপ্ৰেছ কৰিব নোৱাৰা কাৰণ সিহঁতে তুমি খোৱাতকৈ বেছি ভাল চাওমিন ম'ম' অলৰেডি খাই আহিছে চ' আমি আমাৰ কালচাৰত আমাৰ গান নাটক চিনেমাত আমি পৃথিৱীৰ পৰা আমাৰ শিকিব লগা আছে যে কেনেকৈ কি আধুনিক হৈছে কেনেকুৱা কি আৰু বস্তু উন্নত কৰিব পাৰি বাট আত্মাটো আমাৰ নিজৰ ৰাখিব লাগিব হয় এতিয়া অগ্নিবাণখন আপুনি পৰিয়াল কেন্দ্ৰিক চিনেমা বুলি মানে ক'ব বিচাৰিবনে পৰিয়াল কেন্দ্ৰিক চিনেমা এখন পৰিয়াল কেন্দ্ৰিক নহ'লেতো এই মানে এতিয়া পৰিয়াল কেন্দ্ৰিক মানে কি তোমাৰ মানে শাহু বোৱাৰী চব ওলাই আহি পেলাই কিবা এটা কাহিনী তেনেকুৱা চোতালত আহি গোটেই ফেমিলিৰ মানুহকেইটা গান গালে তো সেইখন পৰিয়ালে চাব পাৰে আৰু এখন চাব নোৱাৰে তেনেকুৱা ধৰণৰ কথাটো নাই ন পৰিয়ালৰ চব বস্তুবিলাক মানুহে জানিব লাগিব চবে আচলতে চব কথা পাতিব লাগে চব কথা দেখিব লাগে কিন্তু মই নাজানো গোটেই চিনেমাখন যিটো ফাইনেল কাটটো মই চোৱা নাই গতিকে মই এইটো কথা কোৱাটো অনুচিত যাতে যদি এটা সৰু বাচ্চাই চাব পৰা হয়নে নহয় এইটো মই নাজানো একদম সৰু বাচ্চাৰ কথা কৈছোঁ মানে 5, 6, 7, 8 বছৰীয়া বাচ্চাই আদাৰৱাইজ মই ভাবোঁ যে চিনেমাখনটো চব মানুহে চাব লাগে হয় বাকী অসমত নেপটিজম আছেনে অসমত উদ্যোগে নাই উদ্যোগ থাকিলে নেপটিজম থাকিব ইয়াত যদি পইচা লাখ লাখ কোটি কোটি টকাৰ বিজনেছ হ'লেহেঁতেন তেতিয়া নেপটিজম থাকিলেহেঁতেন এতিয়া ক'ত নেপটিজম থাকিব ইয়াতে নেপটিজম হোৱা পৰিৱেশটো পাবলৈ বহুত বাকী আছে এতিয়া মই চাবত ডিৰেক্টৰ এতিয়া মোৰ ল'ৰাটোক অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰী মই ৰাখিম নে নাৰাখিম বুজি পাইছা ডেফিনেটলি তাৰ ওপৰত তাৰ ওপৰত এতিয়া কথাটো হ'ল তেনেকুৱা যে ইয়াত যদি মই দেখিলোঁ যে বিৰাট কোটি কোটি টকাৰ সম্ভাৱনা আছে কিবা আছে তেতিয়াহ'লে এইটো কেৰিয়াৰ কৰি লওঁ বুলি হয়তো মই নিজৰ ফালৰ পৰা এবাৰ দুবাৰ ক'লোঁ হয় বাকী ফাইনেল চইচটো ডিচিশ্যনটো বাৰু তাৰে হ'ব কিন্তু এতিয়া ক'ব লগা তেনেকুৱা একো নাই নহয় বুজি পাইছা নাই এইটো নেপটিজম নাই বাকী অগ্নিবাণৰ বিষয়ে এতিয়া আপুনি দৰ্শকৰ কাৰণে কি ক'ব বিচাৰিব যিহেতু 6 ফেব্ৰুৱাৰীত আহি আছে অনুষ্ঠানৰ আমি শেষ পৰ্যায়ত উপনীত হৈছোঁ কুলদা কুমাৰ ভট্টাচাৰ্যক চাবলৈ আহক মই এইটোৱে ক'ম অসমৰ যিসকলে কুলদা কুমাৰ ভট্টাচাৰ্যক জানে তেওঁলোকে চাবলৈ আহক আৰু যিসকলে কুলদা কুমাৰ ভট্টাচাৰ্যক ছাপ'জ ধৰা হ'ল যে নাজানে তেওঁৰ কাম দেখা নাই তেওঁলোকেও চাব আহক যে 92 বছৰ বয়সত অসমৰ এজন মানুহে কি ধৰণৰ এক্টিং কৰিব পাৰে চাওক আৰু ইণ্টাৰেষ্টিং কথা আমি NSDত গৈছোঁ 2005ত তেতিয়ালৈকে
বহুত আধুনিক বস্তু আহি গ'ল NSGৰ পৰা পাছ আউট আমি চকুৰ আগত দেখা পালোঁ এক্টিং শিকিব লাগে বুলি ইতিমধ্যে আমি লাহে লাহে বুজিলোঁ বা 2-4জনে বুজা হ'ল কিন্তু কুলদা কুমাৰ ভট্টাচাৰ্যই লণ্ডনত যি সময়ত এক্টিং ড্ৰামা নাটক শিকিবৰ কাৰণে গৈছিলে সেইটো ভাবিলেও আচৰিত কথা যে তেতিয়াই কেনেকৈ ভাবিলে যে মই লণ্ডনত যাম ডক্টৰ ইঞ্জিনিয়াৰিং পঢ়িবৰ কাৰণে নহয় এক্টিং শিকিবৰ কাৰণে নাটক শিকিবৰ কাৰণে গতিকে এইবিলাক বহুত ডাঙৰ মানে কি বুলি কোৱা যায় আৰু বহুত সাংঘাতিক কথা তো কুলদা কুমাৰ ভট্টাচাৰ্যক চাবৰ কাৰণে অগ্নিবাণ চাবলৈ আহক 6 ফেব্ৰুৱাৰীত আপোনাৰ লগত কথা পাতি খুব ভাল লাগিল মোৰো ভাল লাগিলে নাজানো বাৰু বাকী আপোনালৈ বহুত বহুত ধন্যবাদ থাকিলে আকৌ লগ পোৱাৰ আশাৰে মই এতিয়া আমাৰ অগ্নিবাণৰ কথা এবাৰ মই জনাই দিছোঁ দৰ্শকসকলক যিহেতু 6 ফেব্ৰুৱাৰীত আহি আছে অগ্নিবাণ আপোনালোকেও চাবলৈ আহক পৰিয়ালৰ লগত এখন খুব ধুনীয়া উন্নত মানদণ্ডৰ ছবি আহিব আশা কৰিছোঁ ধন্যবাদ গুলিয়া গুলি আছে বহুত অগ্নিবাণ